তো অসমবাসী ৰাইজ আপোনালোকে চুমি বৰুৱাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি হাঁহি কমেণ্টছবোৰ শুনক। এপাকত খং উঠে যেতিয়া মানুহে মানে কষ্ট কৰি যদি কিবা এটা পায় মই বহুত ৰেসপেক্ট কৰো। মানুহে যে ইনি যে পাই যে ইনি যে কানেকশ্যনৰ থ্ৰু দি লিংক হওক বা কাবাৰ মামাকৰ জীয়েক কাবাৰ বৰ্তাকৰ পুতেক মই নুশুনোৱে। তো চলিয়ে শুরু করতে हैं। ইমান ধুনীয়াকে নিজৰে কথাবোৰ কৈ আছে। ইনেই যে পইচা স্কেম কৰি দিয়া গলটো ভাঙি যাব ও মইনা কলিজা। সুমি বৰাৰ যে আপুনি ফালিলে তাইক একচুৱেলি মই ফালা নাই, তাইক বহুত আগতে বহুতে ফালিছে আৰু অলৰেডি ফালাই হয়। গুৱাহাটীত অহাৰ আগতে হেনো ফালাই নাই। যি কি নহওক আপুনি কাক কাক ফালিছে? ইয়াত মানে কি ফালা কথা কৈ আছে? কি ফালিলেনো? ফেবিকুইক দিলে ৰৈ যাব নেকি? ফালা হলেও ভাল লাগে ন? शाबाश बेटा, बहुत बढ़िया। সুধিম A for কি? Apple, B for? ball, P for? Parcelia. Oh wow. তো এতিয়া মেডিচিন কোম্পানী তোমালোকে লঞ্চ কৰিছে, ইমান কম বয়সত ইমানখিনি কাম কৰিছে, ইমানখিনি এমপ্লয়মেণ্ট জেনেৰেট কৰিছা। চ' হাউ কেন ইট P for কি হয় বোলে? P for কি? ডেফিনেটলি পাৰ্চেলিয়া। P for? পি ফৰ পইচা চোৰ। জে ফৰ জেল। অ' ৱাও। আহা আইদেউ বহাহি, আহা আইদেউ বহাহি, ৰামে দিয়া অলংকাৰ মূল দুৱাই লোৱাহি। আহা আইদেউ বহাহি, আহা আইদেউ বহাহি, ৰামে দিয়া অলংকাৰ। আহা আইদেউ বহাহি, আহা আইদেউ বহাহি, পুলিচে দিয়া হেণ্ডকাপডাল দুহাতেৰে পিন্ধাহি। আহা আইদেউ বহাহি, ৰাইজৰ টকা ঘূৰাই দিয়াহি। চুৰনি। 80% মানুহ মই সেই আগতেও কৈছো ইণ্ডাষ্ট্ৰীৰ মানুহ মোক লগ নাই পোৱা, মোৰ লগত কথা নাই পোৱা, মই দেখাই নাই আজিলৈকে, কিন্তু তেওঁলোকেও ভাবে যে মোক বহুত ভালকে চিনি পায় বুলি, কিন্তু দে আৰ ৰং। তুমি কত আছা তুমি, পলিছে বিচারি খাইছে হাওয়া ধুলি, না ভাবিব তুমি বাসি যাম বুলি, পুলিচে পালে উঘালিব তোমাৰ দীঘল চুলি। ৰাইজৰ টকাৰে পাতিলা বিয়া, এতিয়া আমাক উত্তৰ দিয়া, ফেচবুকতো খুলিবই নোৱাৰি। আগলৈ গলেও শুনি, পিছলৈ গলেও শুনি। तो आओ यार शुरू करते हैं बिना किसी बकचोदी के। এতিয়া 100% চিনি পায়। এইখন অসম হয় ভাই, ইয়াত সকলো প্ৰব্লেমৰ গান আছে। এতিয়া চিনি পালে দে তোক ভালকৈ।